Hello and I'm back. যেহেতু আজি 15 আগষ্ট বুলি মানে আমাক ডনবক্স স্কুলত চিৰাজুলিত ইনভাইট কৰিছে যিহেতু সেইবাবে আমি আজি গৈ আছোঁ এতিয়া ধনচিঘাটলৈকে গৈ আছোঁ মানে বেংগাৰত যেহেতু ধনচিঘাটৰ পৰা বাছত যাব লাগিব সেইটো গৈ আছোঁ আৰু আপোনালোকে শেষলৈকে নিশ্চয় চাব আৰু ইফালে চিকলা আছে আৰু মই আছোঁ গাইজ এতিয়া গৈ আছোঁ মানে ওৰাঙৰ পৰা মানে ধনচিঘাটৰ পৰা ওৰাংলৈকে আমি বলেৰত আহিলোঁ তাৰপিছত এতিয়া আহিল স্কুটিত গৈ আছো ইফালে চিকলা আছে আমি তিনিজনে মানে এতিয়া ডনবক্সত গৈ আছো তো আপোনালোকে চাই থাকিব এতিয়া গৈ আছো এয়া আৰু গাইজ 1947 চনৰ 15 আগষ্ট তাৰিখ ঠিক আজিৰ দিনটোৱে ধৰকচোন আমাৰ দেশখন ব্ৰিটিছৰ পৰা স্বাধীন লাভ কৰিছিল আৰু ব্ৰিটিছে 200 বছৰ ৰাজত্ব কৰিছিল আমাৰ ভাৰতবৰ্ষত আৰু 200 বছৰ ৰাজত্ব কৰি আমাৰ ভাৰতবৰ্ষখন সকলো নিজৰ অধীনত কব্জা কৰি লৈছিল ব্ৰিটিছসকলে আৰু ব্ৰিটিছসকলে এনেকুৱা কৰিছিল যে ভাৰতৰ মানুহে কোনো এটা কাম কৰিবলৈ হ'লেও ব্ৰিটিছৰ অধিকাৰ লাগিছিল ব্ৰিটিছৰ পাৰমিশন লাগিছিল নিজৰ দেশ হয় ব্ৰিটিছৰ অধীনতে আমি চলিব লগা হৈছিল আৰু ব্ৰিটিছৰ অধীনতে থাকিব লগা হৈছিল এতিয়া আহি পালো ডনবক্স এতিয়া আমি ইয়াতে পেৰেড কৰিম আমাৰ ইয়াত প্ৰগ্ৰাম ইয়াতে আছে আজি আপোনালোকে চাই থাকিব শেষলৈকে নিশ্চয় চাব স্কুলটো আহি পালো ইফালে ইয়াত চব ৰেডি সব গেছ ইফালে ইয়া একদম ফটো উঠাত ব্যস্ত আমাৰ মানে এতিয়া পেৰেড চেৰেড কৰা হৈ গ'ল তাৰপিছত এতিয়া ইফালে ইয়া পুৰা ফটো উঠাত বিজি মানে চবে এতিয়া এইফালে মানে এইফালে এতিয়া আমিও এতিয়া অলপমান ঘূৰো এতিয়া চাওঁ বগা চিখিনি আৰু এতিয়া চাব সিফালে সৰু সৰু পোৱালীবিলাক নাচি আছে কিমান সৰু সৰু ভাইটি ভণ্টিসকলে নাচি আছে ইয়াতে চব আছে ইয়া আমাৰ নেভি আৰু আৰ্মি দুটাই বহি পেলাই চাই আছে এতিয়া আজি প্ৰগ্ৰামটো এইখিনিয়ে আপোনালোকে চাই থাকিব আৰু চব প্ৰগ্ৰাম শেষ গাইছ এতিয়া আমি ঘৰত যাম এতিয়া ওৰাঙত যাম মানে ওৰাঙত যদি দেখাব আৰু গাইজ যিখিনি ভাবিছিলোঁ সেইখিনিতো কৰিব নোৱাৰিলোঁ ভাবিছিলোঁ ভিডিঅ'টো অলপমান লংকৈ বনাম বুলি কিন্তু লংকৈ বনাব নোৱাৰিলোঁ কাৰণ সিমান সময় সুবিধা মিলা নাই আৰু যদি মিলিলে হয় তেতিয়াতো আপোনালোকক অকণমান লংকৈ বনাই দেখুৱাল হয় আৰু মোৰো ভাবিছিলোঁ লংকৈ বনাম বুলি আৰু আজিলৈ এইখিনিলৈ আছিল বাই জয় অসম বন্দে মাতৰম।